গুড মৰ্নিং আৰু ৰাতিপুৱা আদি গুলি আনিছে অকণমান ৰ'দ ল'বলৈ আৰু তাৰ টোপনি একেবাৰে পূৰা হোৱাই নাই ইমান দেৰিলৈকে আৰু আজি তাৰ 50 দিন হৈছে 50 দিনতে ইমান ডাঙৰ হৈ গ'ল 50 দিন হৈছে নেলাগে তাতকৈ ডাঙৰ লাগে আৰু আমাৰ চিংকিৰো পোৱালি হ'ল আচলতে দিন হ'ল কিন্তু মই পোৱালিকেইটা দেখুওৱা নাছিলোঁ এইকেইটা 8টা পোৱালি হৈছে আৰু আমাৰ গৰুজনীও পোৱালি এটা হ'ল গৰুজনীৰ পোৱালিটো হ'ল 10 দিনমান তাক বোলো মই টিলিঙা দুটা বান্ধি দিওঁ ডিঙিত সি কোনো পধ্যে নিদিয়ে এখন কাণত সোমোৱালোঁ ইখনত সোমাবলৈ নিদিলে আৰু আজি ঘৰত কোনোৱে নাইকিয়া মই অকলে সেইকাৰণে নিজে বনাবলগীয়া হ'ল আৰু ধুনীয়াকৈ ডিমৰ এখন তৰকাৰী বনালোঁ এসোপামান ধনিয়া দি মই ধনিয়া খাই বহুত ভাল পাওঁ ধুনীয়াকৈ থালিখনো দেখাই দিছোঁ ইমান কষ্টকৈ বনাইছোঁ যেতিয়া আৰু সন্ধিয়ালৈ মই এটা বনালোঁ কেৰেমেল কেক আৰু আজি কেকটো বনোৱা কাৰণটো হ'ল আমাৰ বা শুৱালকুছিৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ নিজৰ ডিষ্ট্ৰিক্টলৈ আহিলে বিশ্বনাথ ডিষ্ট্ৰিক্ট সেইকাৰণে বোলো কেক এটাকে বনাওঁ তাইৰ কাৰণে আৰু ফাৰ্ষ্টবাৰ মই কেৰেমেল কেকটো বনাইছিলোঁ লুকটো কেনেকুৱা লাগিলে জনাব আৰু আজি ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ যদি ভাল পালে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই